এতিয়া আহি চোতাল হেৰি খাবলৈ ঐ তই এই ভৰ দুপৰীয়াখন কি চোতাল হেৰি দেখুৱাইছ হে আপুনি মোৰ অকল ভুলবোৰহে দেখে একেচৰে ইফালৰ গাল সিফাল কৰি দিম জানিছ অকল মাৰোহে থাকে মোক চাই নাই দিয়া চাহ খাই লওঁ এইখন এইবাৰ আকৌ লাগিব যে নুইয়ে মানে থৈ দিওঁ তেতিয়া কিবা এটা কামত আহিব নহ'লে দিলে নহয় বনখিনিও চিকুণাব লাগিছিলে ধান মিলিবই লাগিব শুনকচোন কাইলৈ নহ'লে এপাক মাৰ ঘৰৰ পৰা আহোঁগৈ ব'লা অঁ কথাটো কিন্তু বেয়া নহয় বহুত দিন হ'ল মই ঘৰলৈ যোৱাই নাই তাকে ওলাবা দিয়া কাইলৈ এপাক ময়ো কাইলৈ আজৰিয়ে থাকিম মই বাহিৰৰ ঘৰৰ পৰা আহোঁগৈ কিন্তু মা কি হ'ল নহয় মানে মা ঐ মই যাওঁ তই গৰু ছাগলীকেইটা চাবি মাৰক পিছে একো নক'লে মই নাজানো মই কাইলৈ যামেই হেই এইবোৰ তোমালোকে যি কৰা কৰি থাকা তোমালোক দুজনীৰ পৰা অকল মোৰ শান্তি নাইকিয়া হৈছে অকল এনি টাইম ডন ব'ল আৰু তুমি যাবা দিয়াচোন কাইলৈ পৰা পৰহিলে মই নাজানো মই যামেই ইছ ৰাম কি বিপদখনত যে পৰোঁ হেই যি কৰা কৰি থাক শান্তি নাইকিয়া চব বোৱাৰী 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 আছানে আপা দেখোন আহক বহকহি ঘৰৰ পৰা আহিলেনে ঘৰৰ পৰাই আহিছো দেহি তই দেখোন গোটেইজনী শুকাই কিনে এদাই হৈছ কেলে হয় বোৱাৰী নক'ব আৰু আপা এই বুঢ়ীজনীৰ পৰা মোৰ শান্তি নাইকিয়া হৈছে পিছে শাহুৱে নাই নেকি নাই সেইগৰাকী ভনীয়েকৰ ঘৰলৈ গৈছে ঐ তহঁতৰ বুঢ়ীজনী বৰ ভাল নহয় কিন্তু এই আনৰ আগত তোৰ কথা এই বৰ বেয়া বেয়িকৈ কৈও মই নিজ কাণে শুনিছো বুজিছ কি মোৰ কথা বেয়াকে কয় তই যে এই দেৰিকে উঠ বোলে এই মোবাইলত বোলে কিবা কিবি পিটিকি থাক এইবোৰ কথা মানে ঢেৰ আৰু আলোচনা কৰে লোকৰ আগত মানে বুঢ়ী সেইবোৰ কৈ ফুৰিছে বুজিছ এই বুঢ়ীক এই এতিয়াই অকণমান দমাব লাগিব এই নহ'লে তোৰফালে আৰু হ'লগৈ আৰু বুজিছ তাকে আহক বুঢ়ী দিম এখুন্দা মোক চিনি পোৱা নাই নহয় বোৱাৰী তই আকৌ এইবোৰ কথা কাকো নকবি তোৰ ভালৰ কাৰণেহে কৈছো মই এতিয়া যাওঁ তই থাক যায়ে নি আপুনি যাওক তেতিয়াহ'লে নক'বা আৰু বুজিছা এই বৰ কামৰ পৰা আহি থাকোঁতে নহয় বাটতে চুচিল খুৱাক লগ পালোঁ তেওঁ কিন্তু এই পুঠি মাছ গৰৈ মাছ আৰু এটা বৰালি মাছ লৈ আনিছিলে ন বাপেকে মই কি কৰিম এতিয়া তুমি এতিয়া কি কৰিবা তুমি গছৰ তলৰ পৰা এটা টেঙা আনা মই বৰালি মাছটো উঠাই দিলোঁ নহয় বাপেকে তাৰপিছত জানা এই গণেশৰ তাতে একদম কাটি বাচি ক্লিয়াৰ কৰি আনিছোঁ কেৰাহী দিব লাগে আৰু খাব লাগে বুজিছা পিছে মাজনী থকা ভাল আছিলে বুজিছা মায়ে যে বৰালি মাছে ঔটেঙা চব্জিখন বৰ সুন্দৰকৈ বনাই যোৱা আকৌ মাৰকে বনাবলৈ দিয়াগৈ নকবি আৰু বুজিছ এদিনটো এই মৰম লগা কথা এষাৰতে ভুল গৈ তোক বিয়াৰ পৰা আনিলোঁ আজি কি হয় ঠিকানা নাই বুজিছ কি কৈ আছ তই ভিতৰত সোমাই গোটেই ছাগলীয়ে কল পুলি খাই এদাই কৰিলে যে মা তই আহি পালেহি তই ইমান দেৰি ভিতৰত কি কৰিছিলি ঘৈণীয়ে মুখখন চাই সোমাই আছিলি ভিতৰত মা তই মানে আহি আৰম্ভ হলিহি আৰু কাম নাই ভিতৰত সোমাই থাকিবি তই প্ৰথমে কাপোৰ কানিকেইটা সলাই লচোন তই উপায় নাই আৰু দেই শুনিছানে মাৰ কাৰণে চাহ অকণমান বনোৱাচোন বুঢ়ীজনী আহিয়ে মানে মোক জোকাৰি ল'লে ভাত খোৱা নাছিল
তুমি কি কৰি আছা? মই চাহ বনাবলৈ কৈছিলোঁ নহয়, যোৱা আকৌ চাহ অকণ বনোৱাবি। মই নোৱাৰোঁ নিজে বনাই খাবলৈ পোৱাগৈ। মোৰ কথা বেলেগৰ আগত গাই ফুৰিব আৰু মই চাহ বনাই খুৱাম। মই নোৱাৰোঁ, মোৰ গাটো ভাল লগা নাই। তোমালোকৰ দুজনীৰ পৰা আৰু মোৰ উপায় নাইকিয়া হৈছে। হে যি কৰা কৰি থাকা। মা তই যাচোন চাহ অকণমান বনাগে। মোৰ বৰ খাওঁ খাওঁ লাগিছ চাহ অকণমান। যা বনাগে যা। পেটিয়ে মানে চাহ নবনায় তাইক আজি মই মা চাহ আনিলি নি? দে দে। বিস্কুট নাই নি মা? এই বিস্কুটকেইটা থাকি আহিলে যাম তই লৈ আগে বিস্কুট আমাৰ যা শুনিছানে? এই বিস্কুটৰ টেমাটো লৈ আনাচোন, মায়ে আনিব পাহৰি থাকিলে। আৰু তুমিও আহা চাহ অকণমান খাই ল'বা। অলপ বিস্কুট দিয়া দিয়া। তুমিও চাহটো খাই লোৱা। মই কাউলৈ চাহ বনোৱা নাই দেই, অকল চাহ দুকাপহে বনাইছোঁ। তেনেকুৱা চাহ নেখালেহে পাইছোঁ। এই মৰিয়া থাকোঁগৈ আজি। কি কৰে আপুনি? খং নকৰিবচোন। শুনিছেনে এইফালে হওকচোন, কি কৰিব লৈছে? মা শুনিছেনে এইফালে হওকচোন। কি কৰে? কি কৰে আপুনি? খং নকৰিবচোন। এইফালে হওকচোন আপুনি। শুনিছেনে আপুনি? একো নকৰিব। আমি কাজিয়া নকৰোঁ, আপুনি এনেকুৱা নকৰিবচোন। কাজিয়া নকৰোঁ তহঁতি, হা? অলপ পিছতে দুইজনী মুখামুখি ওলাই আকৌ কাজিয়া কৰিবি, হে? তহঁতৰ দুজনীৰ লগত থাকি থাকি মই পাগল হৈ গৈছোগৈ। তহঁতি জানো দনাই কাজিয়া কৰি থাকিলে মোৰ জানো ভাল লাগে, হে? ঘৰখনত মানুহ আমি তিনিজন। দনাই কাজিয়া তহঁতি কৰি কৰি গোটেই ঘৰখন ধ্বংস কৰি দিছ। এই দনাই কাজিয়াই জানো মা সমস্যা সমাধান কৰে, হা? এই কিবা এটা ভুল কৰিলে এক ভালকৈ শিকাই দিবি। আৰু তুমি কিবা এটা নাজানিলে মাৰ পৰা শিকি ল'বা। আজিৰ পৰা মই একোৱে নকওঁ। মা আপুনি তেনেকে কেলে কৈছে? মোৰ বহুত ভুল হ'ল, আপুনি মোক ক্ষমা কৰি দিব মা। হ'ব দে, মোৰ ভুল হৈছিল। আজিৰ পৰা আমি দুইজনীয়ে মিলিজুলি একেলগে এটা কথা তুমি বুজি পালা নাই? দন হাই কাজিয়াই ঘৰ এখন ধ্বংসহে কৰে, কেতিয়াও গঢ়িব নোৱাৰে।